নমস্কাৰ দৰ্শকসকল, মনময়ূৰীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভণিতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। এতিয়া আহক আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে এটা আনবক্সিং ভিডিঅ' আৰু যদিও এইটো আনবক্সিং ভিডিঅ' হয়, এইটো এটা ইণ্টাৰেষ্টিং বস্তুৰ আনবক্সিং হয়। আপোনালোকে ভিডিঅ'টো দেখি গম পাইছেই চাগে কি বস্তু হ'ব পাৰে। হয়, আমাৰ সকলো গৃহিণীৰে অতি প্ৰয়োজনীয় বা পাকঘৰৰ এবিধ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী। এয়া হৈছে এটা কুকৱেৰ ছেটৰ আনবক্সিং। আহকচোন আমি ভিডিঅ'টো চাওঁ। আপোনালোকে এই দেখা কুকৱেৰ ছেটটো হৈছে প্ৰেষ্টিজৰ আৰু এইটো হৈছে এটা নন ষ্টিক কুকৱেৰ ছেট আৰু ইয়াতে 5 লেয়াৰ কোটিং আছে। ইয়াতে আপোনালোকে দেখিছে 3বিধ সামগ্ৰী আছে পাকঘৰৰ প্ৰয়োজনীয়। এয়া হৈছে এখন কড়াই, তাৰ পাছতে এখন ফ্ৰাইং পেন আৰু এখন টাৱা। আহক এতিয়া আমি আনবক্সিং কৰি বস্তুকেইটা চাওঁ। এয়া পেকেটটো খুলি লৈছোঁ আৰু এয়া চাওক এনেদৰে আহিছে। প্ৰথমে এইখন নিশ্চয় লিডখন হ'ব, ঢাকোনখন হ'ব। এইখন হৈছে ইয়াৰ লিডখন। এখন গ্লাছ লিড, আপোনালোকে দেখিছে সকলোৱে। আৰু লিডখন অলপ ভাৰীয়ে হয় আৰু চাওঁ কি হয়। এইখন কড়াইখন হয়। মই ভালদৰে আটাইখিনি বস্তু দেখাই যাম। মই এতিয়া চমুকৈ দেখাই গৈছোঁ আপোনালোকক। এইখন ইয়াৰ ৱাৰেণ্টি কাৰ্ডখন আৰু মেনুৱেল হয়। এখন চাওক। এইখন দেখিছে আপোনালোকে, ফিনিছটো গ্ৰেনাইট ফিনিছ হয়। আৰু ইয়াৰ তলৰ ফালটো তাৰ পাছতে এইখন আপোনালোকৰ ফ্ৰাইং পেনখন হয়। এইখন ফ্ৰাইং পেন, এয়া তলৰ ভাগটো, এয়া তাৰ পাছতে এয়া নিশ্চয় টাৱাখনেই হ'ব। এইখন টাৱাখন আৰু এয়া পাছফালটো নিশ্চয় দেখিছে। এইখন হৈছে নন ষ্টিক টাৱা ফ্ৰম প্ৰেষ্টিজ আৰু এইখনৰ ফিনিচিংটো চাওক, গ্ৰেনাইট ফিনিছ হয় আৰু ইয়াত লিখাই আছে ডিউৰেবল গ্ৰেনাইট ফিনিছ কোটিং, ছুপিৰিয়ৰ নন ষ্টিক ছাৰ্ফেচ, এডভান্স ইজি ক্লিন এক্সটেৰিয়ৰ, ষ্টেইন ফ্ৰী ইণ্টেৰিয়ৰ এণ্ড ডিছৱাশ্বাৰ ছেফ। এইখিনি আপোনালোকে দেখিছে। আৰু ইয়াতে ভাল কথাটো হৈছে যে 5 লেয়াৰ কোটিং হয়। এখন টাইটেই হয়, ভাল লাগিছে, ধৰিবলৈও ভাল লাগিছে আৰু মই একো লুজ বা তেনেকুৱা পোৱা নাই আৰু যথেষ্ট ডাঙৰো হয়। এইখনৰ চাইজটো হৈছে 280 mm আৰু এয়া তলৰ ভাগটো আপোনালোকে এইখন ইণ্ডাকশ্যনতো ইউজ কৰিব পাৰে আৰু গেছ ষ্ট'ভতো ইউজ কৰিব পাৰে। এয়া দেখিছে 280 mm হয় এইখন। টাৱাখনৰ তুলনাত বাকীকেইটা অলপ সৰু সৰু দেই। এইকেইটা আপোনালোকৰ 240 mm হয়। এইখন টাৱা। মই এতিয়া বাকী কেইবিধ সামগ্ৰী দেখা যাম। এইখন হৈছে কড়াইখন। এইখন প্ৰায় 4জনমান মানুহৰ কাৰণে বনাবলৈ জোখৰ হয়। এইখন বৰ বেছি ডাঙৰো নহয়। এইখন 240 mm হয়। তাৰপাছতো এইখনৰো গ্ৰেনাইট ফিনিছ হয় আৰু আপোনালোকে গেছ ষ্ট'ভ বা ইণ্ডাকশ্যন সকলোতে ব্যৱহাৰ কৰিব পাৰে আৰু যথেষ্ট ভাৰীও হয়, ভাৰী মানে ব্যৱহাৰ কৰিব পৰা আৰু। তাৰপিছতে এইখন গ্লাছ লিডখন, এইখন দেখিছে ধুনীয়াকৈ ইয়াতে খাপ খাই পৰে আৰু গ্ৰিপ থকা, ভালকৈ ধৰিব পৰা। এইখিনি ঠিকে পাইছোঁ, কিন্তু চাইজটো অলপ সৰু পাইছোঁ মই। তাৰপাছতে এইখন আপোনালোকৰ ফ্ৰাইং পেনখন। এইখন আপোনালোকৰ সেই 4জনমান মানুহৰ কাৰণে জোখৰ বনাবৰ কাৰণে আৰু এইখনতো গ্ৰেনাইট ফিনিছ হয়। তাৰপাছতে আপোনালোকে ইণ্ডাকশ্যন আৰু গেছ ষ্ট'ভ দুটাত ব্যৱহাৰ কৰিব পাৰে। আৰু এটা ভাল কথা যে লিডখন এই
ফ্ৰাইং পেনখনতো কাম কৰে আপোনালোকে ফ্ৰাইং পেন আৰু আপোনালোকৰ কড়াই এই দুইখনতে এই ঢাকোনখন ব্যৱহাৰ কৰিব পাৰে দেখিছে আৰু ইয়াৰ ফিনিচিংটো ভালদৰে মন কৰক কোটিংটো ভাল হয় আপোনালোকক মই গোটেইকেইটা বস্তু আকৌ এবাৰ দেখাই দিওঁ এই তিনিটাই কেৰাহীখন ফ্ৰাইং পেনখন আৰু টাৱাখন এই তিনিবিধে আছিল সামগ্ৰী তাৰপাছত আৰু ইয়াৰ মানে ফিচাৰ্ছখিনি কি আৰু ল'বলগীয়া সাৱধানতাখিনি এইখিনিও কৈ দিম চাই যাওক কোম্পানীৰ মতে এইকেইখন PFOA ফ্ৰী হয় বুলি কৈছে PFOA নামৰ কেমিকেলবিধ নথকাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ছেফ বুলি কৈছে তাৰোপৰি ইয়াতে 5 লেয়াৰ নন ষ্টিক কোটিং আছে যাৰ কাৰণে ইয়াৰ পাৰফৰ্মেঞ্চটো সুপিৰিয়ৰ হয় আৰু এটা ফেচিলিটি হৈছে এখন ইণ্ডাকশ্যন বেছ হয় লগতে আছে গ্লাছ লিড এইকেইটা সুবিধা উপলব্ধ তাৰোপৰি আৰু কেইটামান আছে সেইকেইটাও মই আপোনালোকক কৈ দিছোঁ সেইকেইটা হৈছে গ্ৰেনাইট ফিনিছ কোটিং তাৰোপৰিও বাহিৰটো 2 লেয়াৰ মেটালিক ফিনিছ আছে ডিছৱাশ্বাৰ ছেফ হয় ষ্টেইন ফ্ৰী ইণ্টেৰিয়ৰ আৰু গেছতো ব্যৱহাৰ কৰিব পাৰে কুকুৱেৰ কেপত ব্যৱহাৰ কৰোঁতে ল'বলগীয়া সাৱধানতাসমূহ হৈছে তাত যাতে কোনো চোকা অবজেক্ট ব্যৱহাৰ নকৰে আৰু ঠাণ্ডা হোৱাৰ পাছতহে ধুব বাকীখিনি কেনেকুৱা আপোনালোকে মোৰ পিছৰ ভিডিঅ'বিলাকত দেখা পাব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'